Hello guys, good morning. কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলো ভালে আছে আৰু মই আজি আন এটা ব্লগলৈ আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৰে ভাল আৰু এতিয়া যিহেতু এক্সামো একদম ওচৰ চাপি আছে প্ৰত্যেকৰ যাৰ যাৰ ঘৰত মানে ল'ৰা ছোৱালী আছে তো এইকেইদিনৰ পৰা পঢ়া টেবুলতে আছে বুলি ক'ব পাৰি আৰু আজি হ'ল মেডাম মেফি স্কুল বন্ধ সেইটো কাৰণে মই আজি ধুই অহা দেৰি হ'ল 10:30 বাজিবলৈ হ'ল। এতিয়া ৰুটি চাহ খাই লওঁ আৰু আজি সৰু দুটামান কাম কৰি ল'লোঁ আৰু ইয়াকো ৰাতিপুৱা অকণমানে পঢ়ালোঁ তো গা অলপ দেৰিকৈ ধুই আহিছে নহ'লে আনকালে মই ৰাতিপুৱাই গাটো ধুওঁ আৰু আজিহে ব্লগ এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। কি দেখাওঁ গম পোৱা নাই তো চাই যাব ব্লগটো শেষলৈকে আৰু শেষৰ পৰা জনাব নাপাহৰিব কেনেকুৱা লাগিলে তো উপলক্ষজন বাৰু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাম। মোৰ ব্ৰেকফাষ্ট এয়া ভুৰভিয়া পিঠা কিন্তু মই ভাত খোৱা চাউল আৰু বৰা চাউল মিক্স কৰি যোনটো পিঠা বনাই সেইটো বনাই লৈছোঁ আৰু এয়া একাপ চাহ আৰু এতিয়া খাই লওঁ। এইকেইখন আজি ৰাতিপুৱা ধুলোঁ টেঙাইদি ধুইছিলোঁ একদম চাফা হৈ গ'ল মানে বহুত দিন ধোৱা হোৱা নাছিলে এইটো মানে লেতেৰা কলা কলা নিচিনা হৈ গ'ল আৰু এইখনো মোক সেই বিয়াতে দিছিলে ভণ্টি লগৰ এজনী ঘৰৰ পৰা দিছিলে নলবাৰী সৰ্থেবাৰী হয় ডাইৰেক্ট তাৰপৰা আনিছিলে খুবেই ধুনীয়া হয় আৰু এয়া ময়ূৰী কটা নিচিনা এনেকুৱাকৈ আছে এনেকুৱাকৈ আছে ভাল। আজি সেইখিনি ধুই দিলোঁ চফা একদম নতুন নতুন নিচিনা লাগিছে আৰু টিবল পৰতে আছিলে এতিয়া ভিতৰলৈ লৈ যাওঁ। এয়া এই দুখন ধুলোঁ আৰু এইখন কালি মায়ে ধুইছিলে এইখন বৰ বেছি দিন হোৱা নাই কিনা এখন 4-5 বছৰমান হ'ল নেকি আৰু এইখন কিন্তু আজি 12 বছৰমানেই হ'ল যিহেতু মোৰ বিয়াত দিছিলে আজি চফা কৰি একদম নতুন নতুন নিচিনা লাগিছে। এনেকৈ টেঙাই দি ধুব আপোনালোকৰ যদি এনেকুৱা আছে টেঙাই দি ধুলেহে চফা হয়। মই টেঙা আৰু ফুটছাই দি ধুইছিলোঁ আজি ধুলোঁ। শুকান মাছৰ কাৰণে মই লৈছোঁ এয়া ঘৰতে শুকুৱাই ৰখা মাছ সৰু পুঠি মাছ এনেকুৱা সৰু সৰু মাছ কিছুমান আছে আৰু এয়া এখন প্লেটত মই বিলাহী এটা সৰুকৈ কাটি লৈছোঁ পিঁয়াজ দুটা আৰু জলকীয়া দিম আৰু লগতে মই এইটো ধনিয়া এইখিনি দি বনাম। এইখন মানে এনেই সৰুকৈ চাটনি টাইপৰ নিচিনা বুলি ক'ব পাৰি সেয়া আৰু তেলখিনি গৰম হওঁতে মই যোনখিনি মাছ মানে ৰাখিছিলোঁ সেইখিনি মাছ এতিয়া অলপমান ফ্ৰাই কৰি ল'ম যাতে মাছৰ গোন্ধটো অলপমান কমকৈ আহক আৰু বহুতে শুকান মাছৰ গোন্ধটো বৰ বেছিকৈ পায় তেওঁলোকে বেয়াও পাব পাৰে কিন্তু যোনে শুকান মাছ খাই ভাল পায় তেওঁলোকৰ কাৰণে বিশেষ একো প্ৰব্লেম নহয়। এতিয়া মই ইয়াত নহৰু পিঁয়াজ আৰু জলকীয়াকেইটা ভালদৰে ভাজি ল'ম আৰু নহৰু ফুটাটো মই দেখুওৱা নহ'ল দেই 2-3 ফুটামান মই নহৰু ইয়াত কাটি লৈছোঁ। নহৰুটো দিলেহে অলপমান ভাল লাগে আৰু জলকীয়াটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। আমাৰ ঘৰত জলকীয়া খুব কম খায় কাৰণে মই 2টা নে 3টাহে দিছিলোঁ জলকীয়া আৰু যদি বেছি জলকীয়া দি খায় সেইটো আৰু আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে সেইখিনি আৰু ইয়াৰ লগতে মই নিমখ আৰু হালধি অলপ দি ভালদৰে এইখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপমান সিজোঁতে মই কাটি ৰখা বিলাহীখিনি ইয়াতে দি ল'লোঁ আৰু এতিয়া বিলাহীখিনি অলপ টাইম সিজিবলৈ দিম। এইখিনি হৈছেগৈ আৰু এতিয়া ইয়াতে মই যোনখিনি মাছ আনিছিলোঁ সেই মাছটো ইয়াতে দি ভালদৰে লৰাই দিম। আৰু এইখিনি প্ৰায় সিজিছেগৈ আৰু মই ধনিয়া যোনবোৰ অলপ ডাঙৰ ডাঙৰ ধনিয়া হয় তাৰ ঠাৰিকেইডাল আগতেই দি লৈছোঁ দেই সেই অলপ হেৰি হৈছে আৰু এতিয়া কাটি ৰখা ধনিয়া পাতখিনি দিলোঁ আৰু ধনিয়াবোৰ যেতিয়া বুঢ়া হৈ যায় তাৰ যোনখিনি লাঠি মানে থাকে ন সেইখিনি আপোনালোকে ভাজিবোৰত দি দিবচোন খুব ধুনীয়া এটা গোন্ধ আহে। আৰু এইখিনি মোৰ মাছৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ কেনেকুৱা হয় নাজানো কিন্তু দেখিবলৈতো ভালেই লাগিছে আৰু এনেকৈও আপোনালোকে বনাই চাব পাৰে। কালি মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজি নেক্সট ডে ৰাতিপুৱা ল'ৰাটো স্কুল গ'ল আৰু ছোৱালীজনীকো এতিয়া বাহিৰত আছে তাই থাকিলে মোক কিন্তু ভিডিঅ'ৰ পৰা অলপ ডিষ্টাৰ্ব নিচিনা হয় সেইটো কাৰণে মই বৰ এটা কৰিবলৈ দিগদাৰ হৈ যায়। তো আজি ভিডিঅ'টো যেতিয়া কৰি লোৱা শেষো কৰিব লাগিব ন সেইটো কাৰণে আজি আপোনালোকক কেইটামান বস্তু দেখাম বুলি ভাবিছিলোঁ। অনলাইনৰ পৰা অৰ্ডাৰ দিছিলোঁ অৱশ্যে এটাকৈ দিছিলোঁ এতিয়া আহিছে অহাৰ পিছত সেইখিনি আপোনালোকক দেখাওঁ আপোনালোকে কেনেকুৱা পালে জনাবচোন। মই কিন্তু বস্তুকেইটা ব্যৱহাৰ কৰি ভালেই পাইছোঁ বুলি ক'ব পাৰিম আৰু এই গোটেইকেইটা বস্তু ল'ৰা ডিমাণ্ডতে লোৱা হৈছে দেই। যোনটো এইটো ব্ৰেড টষ্টাৰ হয় যোনটো আমি গেছত সেকিও দিব পাৰোঁ মই সেইকাৰণে এইটো বিচাৰিছোঁ কাৰণ কাৰেণ্টতো বিচৰা নাই কেতিয়াবা স্কুল যোৱাৰ সময়ত কাৰেণ্ট নাথাকিবও পাৰে এইকাৰণে এইটো ল'লোঁ। একদম চিম্পুল হয় ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ বহুত বস্তু চালোঁ বহুতকেইটা ৰিভিউ চোৱাৰ পিছতহে এইটো ল'লোঁ দেই ভাল নে বেয়া বুলি আৰু ইয়াত এয়া এনেকৈ
এইটো মই দুবাৰ তিনিবাৰ এইটো পানী লাগি আছে দেই মানে ধুই থৈ দিয়া আছিলে নহয় আৰু দুবাৰ তিনিবাৰ কেইবাবাৰো ইউজ কৰিছোঁ দেই আৰু এতিয়া ইয়াত দেখিলে মানে ব্ৰেডখনো দেখিবলৈ ভাল লাগে ইয়াৰ যোনটো চিন আছে নে ভিতৰতো আছে সেইটো এয়া যোনটো চিনকেইটা আছে তাত ব্ৰেডখন সেকি দিলে সেই মানে যোনটো বহি যায় নহয় ষ্টাফটো দেখিবলৈ ভাল লাগে সেইটো কাৰণে সি মানে কয় তাৰ লগৰবোৰে নিয়ে সেইটো কাৰণে কোৱা কাৰণে ল'লোঁ আৰু টিফিনত দিব পৰাকৈ বুলিয়ে হয় সদায়তো ৰুটি নিনিয়ে সেয়া এইটো আৰু এটা নিছিলোঁ এইটো আৰু মই ভাবি আছিলোঁ ল'ম বুলি তাৰপৰা ল'লোঁ ইহঁতকো কেতিয়াবা কিবা কিবি বস্তু বনাই দিব পাৰিম বুলি এইটো হেণ্ড ব্লেণ্ডাৰ যোনটো মই এইটো ব্ৰেণ্ডৰ হয় আৰু ইয়াৰ ৱাটটো আছিলে 250 ৱাটৰ হয় ইফালে লিখা আছে ধৰিব পৰা নাই পোহৰটো বেছি পৰিছে আজি অকণমান এইটো মই দুবাৰ তিনিবাৰমান ইউজ কৰিছোঁ ভালেই পাইছোঁ আচলতে মই এইটো লৈছিলোঁ কেক হুইপিং কৰিবৰ কাৰণে লৈছিলোঁ কিন্তু মই এবাৰহে কৰিলোঁ বাকীবাৰ কিন্তু গোটেইবাৰ মই কেকটোৱে ফেটিছোঁ আৰু তাৰ লগত আহিছিলে দুডাল এনেকৈ ব্লেণ্ড কৰিব পৰা এই দুটা মই এতিয়ালৈকে এই দুটা দিহে ব্যৱহাৰ কৰি আছোঁ বাকী এই দুটা কিহত দি মই ঠিক এনেকৈ ভালদৰে নাজানো এতিয়ালৈকে ভালেই পাইছোঁ এইকেইটা ব্যৱহাৰ কৰি এনেকৈ আৰু বহুত বিচাৰিলোঁ আৰু বজাৰতো মই বিচাৰিছিলোঁ তেতিয়া মানে কি 300 ৱাটৰ কিছুমান পাওঁ আৰু মানে খুব বেছি দামৰ হয় আৰু সদায়তো আমি এইটো বস্তু ইউজ নকৰোঁ কেতিয়াবা কাৰণে ইউজ কৰিম কাৰণেহে ল'লোঁ আৰু মই এইটো মোৰ লগৰ কেইবাকেইজনীকো মানে সুধি লৈছোঁ সিহঁতি ভাল বুলি কোৱা কাৰণেহে মই এইটো ল'লোঁ আৰু ইয়াত ইফালে এটা নট থাকে এনেকৈ তললৈ আপুনি কিমান স্পীডত দিব পাৰে বস্তুটো ব্লেণ্ড কৰোঁতে সেইটোত আৰু যদি কমাব বিচাৰে এনেকৈ ওপৰলৈ আহি থাকে এয়া 7টামান ঘাট আছে আপুনি যোনটো ঘাটত দিয়ে ইয়াত এইটো লিখা আছে 7 স্পীড 7টা ঘাট আছে যোনটো স্পীডত আমি ব্যৱহাৰ কৰিব পাৰে এইটো সেনেকৈয়ে ল'ব পাৰে এতিয়ালৈকে লৈ ভালেই পাইছোঁ আৰু যদি আপোনালোকক মই এইটো বাৰু এইকেইটা লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ চাবগৈ পাৰিব আৰু এইটো মই অফাৰতে লৈছিলোঁ আৰু যোনডাল ব্ৰেড ট'ষ্টাৰ লৈছিলোঁ ন এইডালো মই অফাৰতে লৈছিলোঁ আৰু ভালেই পালোঁ ব্যৱহাৰ কৰি সেইকেনেকৈ আপোনালোককো দেখালোঁ আৰু এটা বস্তু লৈছোঁ সেইটো বাৰু দেখাইছোঁ আপোনালোকক বস্তু যোনটো কি কৈছোঁ এইটো অকণমান ডাঙৰ আৰু এইটো হৈছে এইটো চাফাৰী এটা ল'লোঁ এইটো অনলাইনতে পাইছিলোঁ অনলাইনতে ল'লোঁ ভালেই পাইছোঁ এইটো আপোনালোকক ভালকৈ এইটো মই ফ্লিপকাৰ্টৰ পৰাই লোৱা একেবাৰে ডাঙৰ যোনটো লাৰ্জ চাইজৰ আছিলে সেইটো এয়া চাফাৰী এইটো আছিলে 9,890 আছিলে আৰু এইটো মই পালোঁ 29 নে কিমানত পালোঁ ডাঙৰে হয় এইটো বহুতখিনি কাপোৰ কানি ধৰিব ইয়াৰ দূৰৰ পৰা অকণমান এনেকৈ দেখাই দিছোঁ দেখাওঁ বুলি ভাবিছোঁ এয়া এয়া ভিতৰৰ ফালে এইফালেও এনেকুৱাকৈ আছে আৰু এইটো বহুতখিনিয়ে বস্তু ধৰিব আমাৰ গোটেইকেইটা ক'ৰবাত গ'লে 3টাৰ কাপোৰ লাগেই আৰু কাৰণ কেলৈ ঘৰলৈ আমি যোৱা হয় প্ৰায়ভাগ আমি ঘৰৰ ট্ৰেইনতে যাওঁ তো এনেকুৱা এটা হ'লে ভাল আৰু পানী লৈ যাব পাৰি সেইটো কাৰণে ল'লোঁ মই ভালেই পাইছোঁ ঠিক এনেকৈ নিয়া নহ'ল কেনেকুৱা আপোনালোকে কেনেকুৱা দেখিছে কালাৰটো মই এইটো কালাৰে ভাল পালোঁ সেইটো কাৰণে এইটোৱে ল'লোঁ মাও কৈছে কালাৰটো ভাল দেখিছোঁ বুলি তো আপোনালোকে কেনেকুৱা পালে জনাবচোন বাৰু বাবা কি খাইছে ভাত খাইছা নে কি খাইছা মেগী খাইছাহে কি খাইছা কৈ দিয়া আকৌ আৰু এয়া এইফালে মেগী দি লৈছোঁ আজি মানে এটা মেগী খাবলৈ উৎপাত কৰিছে সেইকাৰণে মেগীকে দিছোঁ সদায় বেলেগ বেলেগ কিবা এটা দিওঁ আৰু আজি মেগী খাওঁ বুলি কোৱাৰ কাৰণে মেগী বনাই দিলোঁ তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই